মোৰ নাম প্ৰমিলানী বৰমুদৈ। আমাকে ইয়াৰে কেৰাণী ছেকেণ্ড ক্লাছ। বহকচোন। আপোনালোক অহাটো গম পাই আছো, পিছে কি কৰিব আহো আহো বুলি আহিবই পৰা নাই। বেয়া পাইছে নি বাৰু? নাই নাই, বেয়া কিয় পাম, বহকচোন। মোৰ কিন্তু বেয়া লাগি আছে পাই। আমাৰ বাগিচালৈ আপোনালোক নতুনকে আহিছে আৰু মই মাত এষাৰ ওচৰত লগাব পৰা নাই। এইটো কম বেয়া কথা হৈছে নে? কৈছোতো মই অকণো বেয়া পোৱা নাই। এইবাৰ নবহিলে কিন্তু মই সঁচাকে বেয়া পাম। বেয়া নাপাব পাই। মোৰ মনটো আকৌ বৰ কোমল। কোনোবা কিবা কথা বেয়া পালে সহিবকে নোৱাৰো। চকু পানী সহকে ওলাই। সৰুৰ পৰা আলাসত ডাঙৰ হৈছোতো। আমাৰ দেউতা আকৌ সদানন্দ বাগিচা হাজিৰা মহৰি আছিল। এওঁৰ লগত মোৰ বিয়াখন কি হ'ল? লাজেই লাগে পাই। মানে হেৰি হ'ল বুজিছে নহয়, আপোনালোকৰখন বাৰু ঘৰৰ পৰা ঠিক কৰা নে হেৰি? কিয়? নহয়, আমাৰখন আকৌ ঘৰৰ মানুহে গম নোপোৱাকৈয়ে হ'ল। নেঘেই টিঙত সেই যে কি বুলি কয়, লাভ মেৰেজ। দেউতাৰ পিছত মত দিলে। পিছে মই আহিবৰ সময়ত বৰকে কান্দিলে পাই। মোৰ যে মনত পৰিলে এতিয়াও চকু পানী সহকে ওলাই। অলপ পিছতে ওলাব, চাই থাকক। কোন? ডাক্তৰ। আমি নহয় পাই, এখেতৰ জনহে। মানে এখেত আমাৰ ডাক্তৰ আনি বাইদেউ। তেখেতক লাগিছিলে বুজিছেনে, বৰ কঁকালৰ বিষ। মানে শ্লিপ ডিস্ক, সেই যে L3 L4 এইবোৰ আৰু বুজিছে চাগৈ। ঠিক বুজা নাই, ডাক্তৰ তেওঁহে, মইতো নহয়। তথাপি মানুহে আপোনাক ডাক্তৰনী বুলি কেলে কয় বাৰু? আহো।